এক্সট্ৰা হ'ল না হেল্ল' আমাৰ আৰু এজন টিম আহিছে চ' শ্লোগান আৰু এবাৰ দিব লাগে প্লে কাৰ্ডবিলাক ডিছপ্লে কৰিব তো আপোনালোকক সংবাদদাতা ভাই বন্ধুক ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সময় লৈ কষ্ট কৰি আহিছে ইয়ালৈ তো আজি আমাৰ 29 তাৰিখে সচলত ৰাজ্যিক ভিত্তিক ধৰ্ণা হৈ গৈছে আৰু আমাৰ 3, 4, 5 তাৰিখে যুটীয়া স্বাস্থ্য সঞ্চালকালয় বা আমাৰ উপায়ুক্তৰ কাৰ্যালয়ত গোটেই ধৰ্ণা চলি আছে অল আছামত তো আমাৰ দাবী হ'ল এটাই যে আমাৰ দাবী 5টামান আছে গতিকে আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে 2006ৰ পৰা NHM বা NRSM আমি কাম কৰি আছোঁ গোটেই অসমত 23,000ৰ ওপৰত আমাৰ কৰ্মচাৰী আছে গতিকে বাৰে বাৰে আমাক ঊৰ্ধ্বতম মহলে কৈ আছে যে আপোনালোকৰ চাকৰি ৰেগুলাৰ কৰা হ'ব আপোনালোকক বাকী সুবিধাখিনি দিয়া হ'ব কিন্তু আজিলৈকে দিয়া নাই গতিকে স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা অনুৰোধ কৰোঁ যে আমাৰ যিটো অভাৱ আপোনালোকক গম পায় যে কৰোনা কালৰ পৰা আমি কিমান যুঁজি আছোঁ দিন নাই ৰাতি নাই আমি কাম কৰি আছোঁ আমাৰ এইটো স্বাস্থ্য বিভাগটো ইমান এটা ব্যস্ত বিভাগ এই বিভাগত কাৰো শান্তি নাই গতিকে এনেকুৱা বিভাগত আমি কাম কৰি আছোঁ আমাৰ কোনো পৰিসীমা নাই আমি য'তে ত'তে কাম কৰিব লাগে পাহাৰ হওক ভৈয়াম হওক নদী হওক চৰ হওক চবতে আমি কাম কৰোঁ বতাহ বৰষুণতো আমি কাম কৰোঁ আৰু আমাৰ কোনো সময়ো নাই আমি যেতিয়া ইচ্ছা তেতিয়াই যাব লাগে য'ত ইচ্ছা তাতে যাব লাগে দিন নাই ৰাতি নাই আমি কাম কৰি আছোঁ গতিকে আমাৰ দুখটো বুজক আৰু আমি বাৰে বাৰে আশ্বাস পাই আছোঁ বাৰে বাৰে আমি ৰৈ যাওঁ আশা পালি থাকোঁ আপুনি কিবা এটা কৰিব আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে আগৰ পৰাই আপুনি আমাক এপইণ্টমেণ্ট দিছিলে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আমি অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ কাৰণে চিন্তা কৰক আমাক পে স্কেল দিয়ক গ্ৰেচুইটি দিয়ক EPF আমাক দিয়ক আৰু আমাৰ যিটো মেটাৰ্নিটি লিভ আছে এইটো 2 বছৰলৈ কৰি দিয়ক যেনেকৈ আমাৰ যিখিনি ৰেগুলাৰ কৰ্মচাৰীসকলে সা সুবিধা পায় গোটেই সা সুবিধা আমাক দিয়ক এইখিনি আমাৰ দাবী আৰু এইখিনি নোপোৱালৈকে আমি আন্দোলন কৰি যাম আৰু আমাৰ যিখন ষ্টেট আমাৰ আছে কমিটি আছে তেওঁলোকে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মতে আমি আগন্তুক কৰ্মপন্থা চলাই যাম এয়ে নমস্কাৰ আজি আমি ইয়াত আন্দোলনত বহিছোঁ মানে 2006 চনৰ পৰা NHM আমাৰ গঠন হৈছিলে তেতিয়াৰ পৰা আমাৰ বহুত 2-3 বাৰ হৈছে ডিমাণ্ড কৰা কিন্তু আমাৰ ডিমাণ্ডবিলাক ফুলফিল হোৱা নাই আমি আজি বহিছোঁ আমাৰ 5 দফীয়া যোনটো NEA আৰু আঁঠুৱাৰ ডিমাণ্ড সেই ডিমাণ্ডটো ফুলফিল কৰিবলৈ বহিছোঁ ইয়াত আমাৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক তাৰপিছত EPF GPF তাৰপিছতে আছে কিছুমান ধৰি লওক সকলো ধৰণৰ কৰ্মচাৰীলৈ গেজেট নটিফিকেশ্যন যোনটো দিয়া হৈছিলে সেইটো নিয়মীয়াকৰণ কৰা এইবিলাক কিছুমান ডিমাণ্ড আছে গতিকে আমি আজি ইমান বছৰ কাম কৰি আছোঁ কিন্তু এতিয়া আমাৰ বয়সটো অলৰেডি পাৰ হৈ গৈছে এতিয়া বহুতৰে 20-30 বছৰ কাম কৰি আছে এতিয়া 50 বছৰ 60 বছৰ অলৰেডি পাই গৈছে ইয়াৰ পিছত আমি যোনটো এতিয়ালৈকে আমি কিন্তু আমাৰ কোনো ভৱিষ্যতৰ ছিকিউৰিটি নাই গতিকে এই ধৰণে যদি আমি থাকোঁ আমি যদি আমাৰ
ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক নাপাওঁ বা আমাক ৰেগুলাৰ কৰিব নোৱাৰিলেও আমাৰ ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্কটো লাগিবই, সেইটোৱে আমাৰ মেইন ডিমাণ্ড। ইয়াৰ লগতে আমাৰ চৰকাৰী বিষয়া মানে ৰেগুলাৰবিলাকে যোনটো সুবিধা পায় সেইবিলাক ডিমাণ্ড, সেইবিলাক সুবিধা যাতে আমিও পাওঁ, তাৰ কাৰণে আমি ইয়াতে বহিছোঁ। গতিকে এইটো ডিমাণ্ডটো আজি 3-4 দুদিন হ'ল আৰু 5 তাৰিখে আছে। ইয়াৰ পিছত কি আমাৰ আলোচনা কি হয় সেইটো এতিয়া আমি ক'ব নোৱাৰোঁ। আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আঁঠুৱা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলে তেওঁলোকে আলোচনা কৰি আছে, চৰকাৰৰ লগত আলোচনা কৰিবলৈ মাতিছে। তাৰপিছত এই আলোচনাৰ কি সিদ্ধান্ত হয় সেইটো মতে আমি চলি যাম আৰু আমাৰ আন্দোলন কামবিলাক চলাই যাম। ধন্যবাদ। পিয়লং ডিষ্ট্ৰিক্টৰ আচাৰ ছুপাৰভাইজাৰ। আমি আমাৰ মানে এনেকুৱা আজি আমি কৰ্মক্ষেত্ৰত থাকিব লাগিছিলে, কিন্তু আজি আমি কৰ্মক্ষেত্ৰৰ পৰা আহি পেলাই আমি ৰাস্তাত ওলাব লগা হৈছে। আমাৰ লগত বহুতখিনি অন্যায় হৈ আছে, আমি সদায় সহ্য কৰি আহি আছোঁ। আমাক প্ৰথমতে যেতিয়া 2009 চনত আচাৰ ছুপাৰভাইজাৰ হিচাপে নিযুক্তি দিয়ে, তেওঁলোকে পেপাৰত এডভাৰটাইজমেণ্ট দিয়ে। তাৰপিছতে আমাৰ ইণ্টাৰভিউ হয়, হোৱাৰ পিছত আমি সুন্দৰকৈ আমি ইণ্টাৰভিউ পাছ কৰোঁ, তেনেকৈ আমাক নিযুক্তি প্ৰদান কৰে। যেনেকৈ বেলেগ এমপ্লয়ীসকলক লোৱা হয় ঠিক তেনেদৰে আমাকো নিযুক্তি দিয়ে। তাৰপিছত লাহে লাহে 2017 চনলৈকে আমাৰ যিটো এপ্ৰাইজেল হৈ থাকে। তাৰপিছত 17 চনৰ পিছৰ পৰা আমাৰ এপ্ৰাইজেলবোৰ বন্ধ কৰি দিয়ে। দিয়াৰ লগে লগে আমাক আশা কেটেগৰীত ধৰা হয়, কাৰণ আমি হ'লোঁ এগৰাকী সকলোবোৰ শিক্ষিত মহিলা। আমাৰ এটা এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত লোৱা হৈছিল আৰু আশাসকলক তেনেকৈ লোৱা নাছিল। তেওঁলোকক ANM-সকলে বিচাৰি আনি লৈছিলে আৰু আমাক আশা ছুপাৰভাইজাৰ হিচাপে আমাক এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত আমাক নিযুক্তি দিছিলে। পিছত গৈ থৈ আমাৰ কি হ'ল, আমাক মানে ভলণ্টিয়াৰ বনাই দিলে আৰু এতিয়া লাহে লাহে আমাৰ যিবিলাক পে'মেণ্ট পাওঁ সেইবিলাক ইনচেণ্টিভ ছিষ্টেম হৈ গৈ আছে। আমাক মানে একদম গ্ৰাছ ৰুট লেভেলত খুব বেয়াকৈ লৈ গৈ আছে। সেইটো কাৰণে আমি প্ৰথম আমাৰ দাবীটো হৈছে আচাৰ ছুপাৰভাইজাৰ হিচাপে প্ৰথম দাবীটো হৈছে আমাৰ যিটো হেৰুৱা যিটো অধিকাৰ তেওঁলোকে আমাক দিছিলে আগত, সেই অধিকাৰটো আমাক পুনৰ ঘূৰাই দিব লাগে। আমাক এমপ্লয় হিচাপে আমাক স্বীকৃতি দিব লাগে। তাৰপিছত আমাৰ যিখিনি দাবী আছে, সমকামৰ সম অধিকাৰ ইত্যাদি কৰি যিখিনি আমাৰ দাবী আছে সেইখিনি আমাক প্ৰযোজ্য কৰিব লাগে। কাৰণ আমাৰো ভৱিষ্যত আছে, আমাৰো ল'ৰা ছোৱালী আছে, আমিও ভালকৈ খাবলৈ লাগিব। আমি যদি নিজে পেটত গামোচা বান্ধি আমি বেলেগক কেনেকৈ সেৱা কৰিম? সেইটো কাৰণে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাৰ যাতে দুখ কষ্টখিনি তেওঁলোকে বুজি পায় আৰু বিগত দিনত আমাক যাতে এগৰাকী শিক্ষিত মহিলা বুলি আমাক মৰ্যাদা দিয়ে আৰু আমাৰ যিটো চাকৰি, সেই চাকৰিটো যাতে তেওঁলোকে প্ৰথমতে NHM-ৰ আণ্ডাৰত সোমোৱাই, তাৰপিছত আমাক যিখিনি সুবিধা আছে সেইখিনি তেওঁলোকে দিয়ে। তাৰ বাবে মোৰ চৰকাৰৰ ওচৰলৈ আবেদন থাকিল। ধন্যবাদ। সকলোবোৰ একলগ হৈছোঁ। আমাৰ যিকেইটা সংগঠন আছে, আমাৰ NEA আছে, আঁঠুৱা আছে, আমি NHM-ৰ যিমান কৰ্মচাৰী আছোঁ গোটেইখিনি আমি একলগ হৈছোঁ। আৰু আমাৰ যদি দাবীসমূহ তেওঁলোকে মানি নলয়, কাৰণ আমি সদায় নীৰৱে সকলোবিলাক বস্তু সহ্য কৰি গৈ আছোঁ, আৰু যদি তেওঁলোকে আমাৰ দাবী মানি নলয়, আমি বিগত দিনত ইয়াতকৈও ডাঙৰ আন্দোলন কৰিবলৈ আমি আগবাঢ়ি যাম আৰু তেওঁলোকৰ লগত সহযোগ আমি কৰি যাম সকলোৰে লগত। যিহেতু আপোনালোকে লিখিছে গোটেই অসমত হৈছে নেকি এই তেনেকুৱা, আৰু যদি হৈছে আৰু ইয়াত আজি আহি লগ খাইছে? আমাৰ এইটো গোটেই অল অসমতে আচলতে আমাৰো এছ'চিয়েশ্যন আছে আচাৰ ছুপাৰভাইজাৰসকলৰ। আমাৰ তাতে আলোচনা কৰি মেলি প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈকে আমাৰ মেমৰিয়েণ্ডাম দিছে আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টতে আমাৰ আচাৰ ছুপাৰভাইজাৰসকল গৈ আজি আমাৰ যিকেইটা সংগঠন আছে, NEA আছে, আঁঠুৱা আছে, সকলোকে লগ কৰিছে, কৰি পেলাই আমাৰ মেমৰিয়েণ্ডাম দিছে। আৰু এইখিনি আমাৰ যি দুটা মূলতে আমাৰ দাবী আছে, এই দাবীকেইটা যদি তেওঁলোকে আমাৰ দাবীকেইটা মানি নলয়, তেনেকৈ বিগত দিনত আমাৰ যি কাম কাজ আছে আমি বন্ধ কৰিম আৰু আমি আন্দোলন চলাই লৈ গৈ থাকিম আমাৰ NEA আৰু আঁঠুৱাৰ লগত সংগতি ৰাখি পেলাই। যিহেতু আপোনালোকে ডাইৰেক্টলি আপোনালোকে একচুৱেলি তেওঁলোকৰ থ্ৰুৱেদিও ক'ব বিচাৰোঁ, কাৰণ তেওঁলোকে দেখি আছে আমাৰ আশাসকলে কিমান কষ্ট কৰে। এতিয়া এনেকুৱা আমি আশা ছুপাৰভাইজাৰ হিচাপে আমি কিমান কষ্ট কৰোঁ। আমাৰ আণ্ডাৰত
নাই কমে 40খন গাঁও থাকে আৰু 10গৰাকীকৈ আশা থাকে আৰু তেওঁলোকে ফিল্ডত কিমান কাম কৰে আৰু আশাসকলৰ অৱস্থা বহুতেই বেয়া আৰু আমাৰো অৱস্থা বহুতেই বেয়া আৰু যিটো মাছখিনিতে ক'লে যে আমি আন্দোলন কৰিবলৈ আমি ৰেডি হৈছিলোঁ আশা আৰু আশা ছুপাৰভাইজাৰসকল তেতিয়া তেওঁলোকে আমাক আশ্বাস দিলে যে আপোনালোকৰ ভাল খবৰ আহিব সেই বুলি পেলাই আমি চুপচাপ থাকিলোঁ কি খবৰ আহেনো বুলি পিছত আমাক বঢ়াইছে কিমান 1200 টকা এটা যিটো অৰুণোদয় পাই থাকে যিসকল মহিলা ঘৰত বহি পেলাই তেওঁলোকে যিটো অৰুণোদয় পায় সেই পইচাটো আমাক 1200 টকা বঢ়াইছে আৰু যিটো আমাৰ ষ্টেটৰ পইচা আগতে 1500 আছিলে সেই 1200টোৰ লগত আমাৰ 2700 টকা মাত্ৰ হৈছে আৰু চেণ্ট্ৰেলৰ পৰা আমাক 7500 টকা দিয়ে তাকো আমি সময়মতে যদি চেণ্ট্ৰেলৰ পইচাটো পাওঁ আমি ষ্টেটৰ পইচাটো নাপাওঁ আমাক মানে ফান নাই কৈ থাকে আমি কেনেকুৱা অৱস্থাত চলি থাকোঁ সেইটো আমি নিজে জানো কাৰণ আমি এতিয়া এই মূল্যবৃদ্ধিৰ দিনত আমি যদি অকণমানকৈ বাহিৰলৈ ওলাওঁ আমাক হাতত পইচা লাগে কিন্তু আমাৰ এনেকুৱা হৈ যায় কেতিয়াবা আমি ডিউটি কৰিবলৈ যাবলৈও আমাৰ পইচা নাথাকে কিন্তু ওপৰৰ পৰা বহুত প্ৰেছাৰ থাকে আমি বহুতখিনি কষ্টত ভুগি আছোঁ আপোনালোকৰ থ্ৰুৱেদি মিডিয়াৰ থ্ৰুৱেদি আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোক আহি আজি আমাৰ বাইক লৈছে আৰু মিডিয়াৰ থ্ৰুৱেদি মই ক'ব বিচাৰোঁ আমি সকলোৱে ক'ব বিচাৰোঁ বিগত দিনত আমাক ভালকৈ চকু মেলি চাওক নহ'লে আমি কিন্তু কামৰ পৰা আঁতৰি যাম কাৰণ কাম আমি মানে আমাৰ যিটো ধৰ্ণা কাৰ্যসূচী আছে আমি এওঁলোকৰ লগত আমাৰ কমিটিসকলৰ লগত আমি দীৰ্ঘদিন আমি ধৰ্ণা কৰিম আৰু আশাসকলৰ কথাও চাব লাগে তেওঁলোক নহ'লে নহয় আজি গ্ৰাছ লেভেলত যদি আশাই পেচেণ্ট নানে আশা হৈছে মানে মেৰুদণ্ড আমাৰ স্বাস্থ্যখণ্ড মেৰুদণ্ড যিমান কাম থাকে সেই কামখিনি গাঁৱত আশাসকলেই কৰে সেইখিনি কাম তেওঁলোকে যদি পেচেণ্ট নানে তেনেহ'লে বহুত পাৰফৰ্মেঞ্চ বহুত কমি যাব আৰু তেওঁলোকৰ যিখিনি কাম সেইখিনিত আমি সদায় চোৱা চিতা কৰিব লাগে আৰু তেওঁলোকৰ যি পে'মেণ্ট পায় সেইখিনি আমি বনাব লাগে আৰু যিখিনি ক্ষেত্ৰত আশাই অসুবিধা পায় গাঁৱত গৈ পেলাই কাম কৰাত তাতো আমি তেওঁলোকক সহায় কৰিব লাগে আৰু কিছুমান গাঁৱৰ মানুহ কিছুমান কথা বুজি নাপায় এতিয়াও কিছুমান হেৰিয়াত থাকে অন্ধবিশ্বাসত তেওঁলোকক আমি এৱাৰনেছ দিব লাগে আমি বহুতখিনি কাম কৰিব লাগে কিন্তু যিটো আমাক দিছে চেণ্ট্ৰেলৰ পৰা দিছে মাত্ৰ 7500 টকা আৰু ষ্টেটৰ পৰা দিছে এতিয়ালৈকে আমাৰ যিটো 1200 হৈছে সেইটো এতিয়ালৈকে আমি পোৱা নাই 1500 টকাই পাই আছোঁ এইটো একেবাৰে নিম্নমানৰ হয় আমি বহুত কষ্টত ভুগি আছোঁ আপোনালোকৰ থ্ৰুৱেদি জনাওঁ তেওঁলোকে যে আমাৰ কথাবোৰ শুনে আৰু আমাৰ বিগত দিনত আমাক এটা ভাল আমাক চেলাৰী দি পেলাই আমাক ভৱিষ্যতলৈ আমাৰ পৰিয়াল চলাত যাতে সুবিধা কৰি দিয়ে থেংক ইউ